হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আপোনালোক সকলোকে মানে ৰাতিপুৱাৰ সম্ভাষণ জনালোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এতিয়া 9:30 হৈ গ'ল। এতিয়া আজি মোৰ ঘৰৰ সকলো কাম কৰি হৈ গ'ল আৰু মাইনাৰ এক্সাম চলি আছে কাৰণে তাই যিহেতু ভাত খাই যাব, সেইকাৰণে ভাত দালি ভাজি গোটেইখিনি মই একেবাৰতে বনাই দিলোঁ দুপৰীয়ালৈও হোৱাকৈ। আৰু ভাতৰ কাৰণে লাগি থাকিব নালাগে। দুপৰীয়া যদি মন যায় তেতিয়াহ'লে তিতাকেৰেলা আছে, তাকে ভাজিম আৰু আলু সৈতে। আৰু এনেই বেলেগ ভাজি চাজি নবনাওঁ। আৰু পাকঘৰটোত বহুত সময় মানে কটাবলগীয়া হয় গৃহিণীবিলাকে। আজি অলপ মানে ৰেষ্ট ল'ব পাৰিম। আৰু আজি আমাৰ ইয়াত বতৰটো একদম বেয়া কৰিছে, বৰষুণ দি আছে। চাওকচোন, ৰ'ব বাহিৰটো দেখুৱাই দিওঁ। এয়া দেখিছেনে, বৰষুণ দি আছে অলপ অলপ। এয়া গোটেই ভিজা। আৰু এইফালে এয়া মুৰ্গী দেখিছে, মুৰ্গী চৰি আছে। ফুল চুল একো ৰুব নোৱাৰি, গোটেই মুৰ্গীয়ে খাই দিয়ে। আৰু আমাৰ তুলসী কেইজোপা দেখিছে কিমান ধুনীয়া হৈছে। এয়া মানি প্লেণ্ট কেইজোপা। আৰু আপোনালোক সকলোকে এটা অনুৰোধ, প্লিজ মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিটো ফেচবুক পেজ আছে সেইটো আপোনালোকে ফ'ল' কৰি দিব। একেটা নামতে আছে, মৌচুমী শইকীয়া ডেইলি ব্লগ। আৰু মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাব, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু ফেচবুক পেজত মোৰ 1000তকৈ ওপৰ মানে ফেচবুকৰ ফ্ৰেণ্ড লিষ্টত আছে ফ্ৰেণ্ড। তেওঁলোকে যদি সকলোৱে যদি ছাবস্ক্ৰাইব কৰে বা ভিডিঅ'বিলাক চায় তেতিয়াহ'লে মনিটাইজেশ্যন ধুনীয়া অতি সোনকালে হৈ গ'ল। কিন্তু কোনেও ফ্ৰেণ্ড লিষ্টত থাকে, কিন্তু মানে তেওঁলোকে মোৰ ভিডিঅ' চিডিঅ' নাচায় বা ছাবস্ক্ৰাইব বা ফ'ল' নকৰে। সেইকাৰণে আজিলৈ এবছৰৰ বেছি হৈ গ'ল। মাজতে বাৰু গেপ পৰিছে মই ভিডিঅ' দিয়াত, কিন্তু মানে 1000 ছাবস্ক্ৰাইবাৰ আজিলৈকে হোৱা নাইকিয়া। আৰু এনেৰে ফেচবুকৰ ফ্ৰেণ্ড লিষ্টত থাকি পেলাই গুড মৰ্ণিং, গুড ইভিনিং, লাঞ্চ কৰিলানে, ডিনাৰ কৰিলানে, এইবিলাক কৰি থাকি লাভ নাইকিয়া। যদি আপোনালোকে মোৰ ভিডিঅ' নাচায়, হেৰি নকৰে, ছাবস্ক্ৰাইব নকৰে চেনেলটো, তেতিয়াহ'লে এনেই থাকি কি লাভ আছে। সেইকাৰণে ক'লোঁ, অনুৰোধ কৰিলোঁ আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বোৰ চাব। আৰু ফেচবুকৰ যিটো পেজ আছে একেটা হেৰিয়তে আইডিতে আছে, মৌচুমী শইকীয়া ডেইলি ব্লগ বুলি। আপোনালোকে প্লিজ ফ'ল' কৰি দিব। এয়া মোৰ দুপৰীয়াৰ কাৰণেও ভাত, এইটো কুকাৰত দালি আছে, বিলাহী দি বনাইছোঁ দালি, মচুৰ দালি। আৰু এয়া নিউটেলা আৰু আলু ভাজিছোঁ। আজি একেবাৰতে বনাই দিলোঁ, হৈ গ'ল। কাৰণ বাবু স্কুল গৈছে, তাক খুৱাই পঠিয়াইছোঁ। সি বাৰু খালী ভাত খাই গৈছে। আৰু মাইনাৰ এক্সাম আছে, সেইকাৰণে ভাতটো তাই খাই যাবৰ কাৰণে একেবাৰতে বনাই দিছোঁ। এয়া দেখিছেনে। আৰু এনেকৈ মানে ৰাতিপুৱা সোনকালে উঠিলে কামবিলাক সোনকালে হয়। মুৰ্গীৰ উৎপাত শুনিছে নাই আমাৰ ঘৰত? একদম পিছফালে পূৰা মুৰ্গী আছে, মুৰ্গীয়ে হেৰি কৰি আছে। আৰু মই এনেকৈ বাচন ধুই পেলাই পানীটো যাবৰ কাৰণে ইয়াত এনেকৈ থৈ দিওঁ। তাৰপিছত এনেই ষ্টেণ্ডত থওঁ। বাচন চাচন ধোৱা হৈ গ'ল। আৰু এতিয়া মই বেলেগ কামখিনি কৰি আজি সোনকালে আজৰি হ'ম। এয়া কেইজোপামান আমাৰ ঘৰতে থকা ধুনীয়া লাগতিয়াল গছ দেখুৱাম আপোনালোকক। এইজোপা নৰসিংহ পাত অসমীয়াত আৰু কাৰী লিভছ ইংলিছত। আমি এইবিলাক পাতবিলাক দেখিছেনে, নি পেলাই ইয়াত খাওঁ, ভাজি তৰকাৰীত দিওঁ, চাটনি বনাই খাওঁ। আৰু বহুত উপকাৰী গুণ আছে নৰসিংহৰ। আৰু এইজোপা জবা ফুলৰ গছ, ইয়াৰ পাত আৰু ফুল চুলিৰ কাৰণে বহুত ভাল, মুখত লগাব পাৰি পেক কৰি পেলাই। এয়া আৰু এইপিনে ইয়াত নৰসিংহৰ পুলি হৈছে। এয়া দেখিছেনে, এয়া নয়নতৰা ফুল। এয়া এই নয়নতৰা ফুলবিলাক ডায়েবেটিছৰ কাৰণে বহুত ভাল হয়। আৰু এয়া আমাৰ হালধি, হালধি দেখিছেনে, হালধি গছ। আদাও আছে ইয়াত, এয়া আদা পাত। এইজোপা অমৃত বৃক্ষত দিয়া গছৰ পুলি, কি গছ হয়, গৰু নে কি গছ নাজানো। এয়া ৰুই থৈ আছে জিছে। আৰু এয়া আছে আমাৰ নৰসিংহৰ গছ। আৰু এই কলগছ দেখিছে নাই, কলগছ, তামোল গছ। এয়া আমাৰ মানে ঘৰৰ পিছফাল হয় আৰু। এয়া
আৰু এইপিনে আছে আমাৰ বৰষুণ দি আছিলে, বহুত হেৰি হৈছে। এইপিনে যায় আমাৰ গুদাম লাইট, আমাৰ যিহেতু টেণ্ট হাউচ আছে আৰু ইলেক্ট্ৰিকৰ যিবিলাক বস্তু সেই ওপৰত থকা গুদামটোত থাকে। আৰু এইটো আমাৰ পাকঘৰেই হয়, বেক চাইড। এইটো আমৰ পুলি আৰু ইয়াত আমাৰ পানীৰ হেৰিটো ইয়াত আছে। এনেকৈ মটৰটো আমাৰ ভিতৰত ৰখা নাইকিয়া, ইয়াত আছে। এইটোৰ ভিতৰত মটৰটো আছে। ওপৰলৈ এয়া ষ্টেণ্ড। এইটো আমাৰ বাৰীৰ পিছফাল হয়। ধুনীয়া দেখিছেনে? গছ গছনি আছে কিন্তু টাউনত থাকিলেও। এয়া আমাৰ সকলোৰে অতি মৰমৰ একদম বহাগত পূৰা লগা কপৌ ফুল হয়। বহাগ মাহত এয়া ফুলে, দেখিছেনে? কপৌ ফুলৰ গছ সিপিনেও আছে, সিজোপা তামোলতো এয়া বহুত ধুনীয়াকৈ ফুলে কপৌ ফুল। আৰু এইজোপা আমাৰ নেমু গছ, নেমুবিলাক পকি পকি এয়া সৰি গৈছে। এয়া নেমু।